কামৰ বাবে আমি ৰাইজক গছপুলি বিতৰণ কৰিম। আৰু গছপুলি বিতৰণৰ জৰিয়তে আমি এটা মেছেজ পঠিয়াব বিচাৰিছোঁ যাতে গছ ৰুওক আৰু মানুহ উপযোগীকৈ পৃথিৱীখন মানুহে জীয়াই থাকিব পৰাকৈ পৃথিৱীখন সুন্দৰ কৰি ৰাখক। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ভাদৈ পাঁচআলিৰ মাজমজিয়াত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গছপুলি বিতৰণ কৰা হয়। পৃথিৱীখনক সেউজীয়া কৰি ৰখাৰ এক ক্ষুদ্ৰ প্ৰয়াস হিচাপে ভাদৈ পাঁচআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত গছপুলি বিতৰণৰ দুটিমান মুহূৰ্ত আমি আপোনালোকক দেখুৱাবলৈ খুজিছোঁ। ভাদৈ নিউজৰ নিউজ এডিটৰ ইদুল গগৈয়ে শুভাৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে আঞ্চলিক সমিতিৰ সম্পাদক পল্লৱ গগৈৰ লগতে সভাপতি হুনেশ্বৰ ফুকন আৰু আছাম টক্সৰ দুলীয়াজানৰ সংবাদদাতা শ্ৰদ্ধাৰ দিগন্ত শইকীয়া। 1972 চনৰ পৰা সমগ্ৰ বিশ্বতে আজি তাৰিখত বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে। বৰ্তমান বিশ্বৰ যি পৰিৱেশ, বিশ্ব পৰিৱেশৰ প্ৰদূষণমুক্ত কৰাৰ চিন্তা চৰ্চাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। বৰ্তমান বিশ্বত প্ৰদূষণ এনেধৰণে বৃদ্ধি পাইছে, প্ৰদূষণৰ ফলত মানুহৰ নানা বেমাৰ আজাৰ হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বৃক্ষৰোপণৰ নামত আমি দেখি আহিছোঁ বৃক্ষ ধ্বংসযোগ্য হৈ অব্যাহত ৰাখিছে। বৃক্ষ ধ্বংস কৰাৰ ফলত আমাৰ জীৱকুল ধ্বংস নমাৰ লগে লগে আমাৰ মানৱ জাতি যি আছে, মানৱ জাতিলৈ এটা ভয়াৱহ বাতাবৰণ কঢ়িয়াই আনিছে। আমি উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত যিটো বায়ু পাব লাগে, আচলতে যিটো আমি শুদ্ধ অক্সিজেন পাব লাগে, সেই অক্সিজেন আমি পোৱা নাই। গতিকে আমি যদি এটা গছপুলি ৰুই পৃথিৱীখন সেউজীয়া কৰিব পাৰোঁ, গোটেই পৰিৱেশটো সেউজীয়া কৰিব পাৰোঁ, তাৰ চিন্তা চৰ্চা আমি সকলোৱে কৰা সময় আহি পৰিছে। যদি আমি পৃথিৱীখন সেউজীয়া কৰি ৰাখিব নোৱাৰোঁ, আমি যদি সেউজীয়া নকৰোঁ, আমাৰ প্ৰজন্ম হয়তো সেউজীয়া পৰিৱেশ এটা নাপাব। যাৰ অন্তৰত এটা সেউজীয়া মন থাকে, তেওঁলোকে সদায় সেউজীয়া চিন্তা কৰে, কথাবিলাক সদায় সেউজীয়া হৈ বিচাৰে। আমি সেউজীয়া মনৰ গৰাকী হিচাপে আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা সুন্দৰ কাৰ্যসূচী হাতত লৈছে। তেওঁলোকে অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি গছপুলি ৰোপণ নকৰি তেওঁলোকে ভাদৈ পাঁচআলি মাজমজিয়াত যিমানবিলাক প্ৰকৃতিপ্ৰেমী আছে, যিবিলাকে প্ৰকৃতিক ভাল পায়, পৃথিৱীক ভাল পায়, পৃথিৱীখন সেউজীয়া কৰাৰ চিন্তা চৰ্চা কৰে, তেওঁলোকে একোটা বৃক্ষৰোপণ কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকে প্ৰদান কৰিছে। এনে এটা মহান কাৰ্যসূচী আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি সুন্দৰ কাৰ্যসূচী হাতত লৈছে, আমি ভাদৈ অঞ্চলৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা অনুৰোধ জনাইছোঁ, আমি গছপুলি ৰোৱাৰ নামত যাতে গছপুলিটো আজি তাৰিখত ৰুলোঁ আৰু এই প্ৰতিপালন কৰাৰ দায়িত্ব যিসকলে গছপুলি ল'ব বা তেওঁলোকে প্ৰদান কৰিব, সেই প্ৰদান কৰা গৰাকীয়ে যাতে গছপুলি ৰোপণ কৰাৰ লগে লগে তাৰো প্ৰতিপালন দায়িত্ব কৰে, তাৰ প্ৰতি অনুৰোধ।